গাইজ স্বাগত জনাইছোঁ নতুন এটা ব্লগৰ মাজলৈ। তো আজি হৈছে শিৱৰাত্ৰি। তো পোনপ্ৰথমে সকলোকে শিৱৰাত্ৰি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে সকলোৱে দিনবোৰ ভালে যাওক আৰু। তাৰপিছত কিন্তু এটা কথা, বাবা চাবা খাই বেছি বুলিয়ে নহ'ব। তাৰপিছতো মই আজি মানে ৰেডি হৈছোঁ পূৰা যাবলৈ। এইখন দেখিছে চাইকেল লৈ লৈছোঁ পূৰা। তাৰপিছত মানে মোৰ পূৰা ৰেডি হৈ গৈছোঁ। তাৰপিছত অকণমান গাখীৰ চাখীৰ অকণো লৈছোঁ মানে তাত দিবলৈ মন্দিৰত। তো জাপতে আছে। তাৰপিছত ফাইনেলি এইটো সি আগত অমিত দেখিছেনে, সি একদম পূৰা মানে মন্দিৰলৈ যায়নে নাই সি আমেৰিকাই যায় ধৰিবই নোৱাৰি মানে ইমানে ফিটাইট কৰি ওলাইছে। সেইপিনে তপন আহিব তাৰপিছত আৰু লগৰ গাঁৱৰ কেইটামানৰ সৈতে তো যাম মন্দিৰলৈ। তো অকণ ওচৰতে মন্দিৰ আছে অকণমান ভাল, তো তালৈকে যাম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। তো বহুত দিনৰ মূৰত বনাইছোঁ আজি ব্লগ এটা আকৌ। তো চাই থাকক মানে শেষলৈকে আৰু। আমি পাইছোঁহি মন্দিৰৰ ওচৰত। তাৰপিছত লগৰকেইটা যে আহিছিলে আজি ফাটি দিলে মানে তো ফাইনেলি দেৱাশীষৰ লগত আহি গ'লোঁ, ইউ আহিলে অকলে, আমি দুটাই এতিয়া তো মন্দিৰলৈ আহিছোঁ। তো ফাইনেলি আমি এতিয়া চাকি কিনি ল'ম, চাকি কিনি লোৱাৰ পিছত আৰু মন্দিৰৰ ভিতৰত যাম। তো দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকে। মানে তো এতিয়া চাকি তাকি ল'লোঁ ইয়াতে, চাকি গাখীৰ কিবা কিবি আছে। তাৰপিছত আমি যাম মন্দিৰৰ ভিতৰত। আগত দেখিছে এটা মন্দিৰ, এটা ধুনীয়া মন্দিৰ, পূৰা এটা ডাঙৰ। তাৰপিছতো এইটো গড়মূৰ মন্দিৰ বুলিকৈ লিখা আছে। 29 সংখ্যক শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি গড়মূৰ সদৰ আঞ্চলিক নীলকণ্ঠ মন্দিৰ। তো গাইজ ব'লক ভিতৰত গৈ পেলাই দেখাই যাওঁ গোটেই পৰিৱেশটো সম্পূৰ্ণ কেনেদৰে উদযাপন কৰা হৈছে। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। রাম সুখ দুঃখ বিবর্জিত সদানন্দময় দেবরয় ঘীন আত্মা বহু নাহি হয় সংযোগ। আৰু গাইছে একদম পূৰা মন্দিৰৰ ভিতৰত মানুহ চব মানুহ বাবৰে বা ইমান মানুহটো তেনে তথাপিও চাকি গছ দি আহিলোঁ আৰু আহি পেলাই বাহিৰৰ পৰা বনাইছোঁ ভিডিঅ'টো। তো মানুহ চাই লওক ইমান মানুহ পূৰা মানুহ লগত ইয়াত দি আছে পূৰা প্ৰসাদ আৰু ইয়াত আছে প্ৰসাদতে এইটো প্ৰসাদ দিছে, ক্ষীৰ দিছে, কিবা কিবি এনেকৈ খাই আৰু এইপিনে পূৰা প্ৰসাদ লৈ আহিলোঁ, মিঠৈ লৈ আহিলোঁ। এতিয়া ব'লক আৰু একদম পূৰা বহি পূৰা মাৰি দিওঁ হিচাপত। পূৰা মন্দিৰৰ পৰা আহি পেলাই ফাইনেলি মানে দেখিছে গাইছ পূৰা ভাঙা লৈ আহিছোঁ মানে আজি পূৰা ধুনীয়াকৈ ভাঙৰ ভাজি খুৱাব। তো কৈছিলোঁ যে ভাঙৰ ভাজি ভাঙৰ লৈ এটাই দিলে মানে গদানে কিনে জানো এইকেইটা এটা দিলে আৰু সেইকাৰণে মানে ইমান ভাল নালাগিল। গতিকে ভাঙৰ আগ লৈ আহিছে বাৰু ভাজি বনাই খাম গাইছিলে কবি সতি মানে ভাজি খাম। তো মানে চাই থাকক ভিডিঅ'টো মানে সম্পূৰ্ণ আহিবলৈকে। এতিয়া মানে আহি আছোঁ পূৰা গাঁৱৰ মাজেদি, পূৰা তুমি দেখিছে গাঁৱৰ মাজেদি আহি আছোঁ, মানুহে পৰা ভাঙি মানে দেখিছে। এতিয়া মানে পূৰা ব'লক চাই থাকক ভিডিঅ'টো। এইপিনে পূৰা তেল পুৰি মাইনাবাহঁতৰ ঘৰ ভিতৰতে আনিছোঁ পূৰা ভাঙৰ আগ। এতিয়া মানে মাইনাবাহঁতৰ ঘৰ ইয়াতে থৈছোঁ। তো ইয়াতে ভিতৰলৈকে আনিলোঁ। তো আনিছোঁ একদম পূৰা এতিয়া ইহঁতৰ ঘৰতে দিলোঁ। তেতিয়া মই এইপিনে যাওঁ, গৈ পেলাই একদম আহি পেলাই খাম সিহঁতৰ পৰা। দাদা এই বনাই থ'বা দেই। তো মানে অকণমান দেৰিকৈ খোৱা হ'ব। তো ভিডিঅ'টো অকণমান মানে অকণমান লেটকৈ হ'ব মানে অকণমান। এতিয়া কিবা শুই আছে নে কিবা এটা কৰি আছে। তো এতিয়া ব'লক আৰু মানে বেলেগ কামকৈ কৰোঁগৈ। কি হৈ গ'ল একদম পূৰা আন্ধাৰো হৈ গ'ল। তো এতিয়ালৈকে ভাঙৰ ভাজি মানে ৰেডি হোৱাই নাই মানে মানে বা ৰেডি হ'ল নে নাই? একো নাই। তো একদম পূৰা এইপিনে এই কেমেৰা চাওঁকৈ বেয়া আহিছে কোৱালিটি কিবা আহিছে কেনেকুৱা পিনে কবি কুটা হৈছে ভাঙৰ ভাজি খাবলৈ। তো ইয়াত বনোৱা হ'ব। তাৰপিছত আৰু একদম চাই থাকক আৰু অকণমান চাই ভিডিঅ'টো বেছি দিয়া নাই অকণমান চাই থাকক। এতিয়া পূৰা একদম পূৰা মানে ফাইনেলি ভাজি হৈ গ'ল। এতিয়া পূৰা একদম ঘৰত গৈ পিনে পূৰা খামগৈ ধুনীয়াকৈ ঘৰলৈ লৈ আহিলোঁ। তো আজি ভিডিঅ'টো আছে ইমানেই। তো ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব দেই।